এইটো মোৰ ব্লগ বনোৱাৰ কথা নাছিলে, ঘপককৈ বনোৱা নিচিনা হৈ গ'ল। কাৰণ আজি ৰাতিপুৱা মৰ্ণিঙত এটা মুৰ্গীৰ বেপাৰী আহিলে আমাৰ ঘৰলৈ। চ' যিহেতু পূজা শেষ হ'ল, গতিকে আমি ভাবিলোঁ আজি চিকেন খাব পাৰিম। চ' এটা মুৰ্গী কিনিলে মায়ে। তেতিয়া মই ভাবিলোঁ যিহেতু চিকেন বনাম, আপোনালোককো দেখাওঁ কেনেকৈ বনাওঁ বা যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। গতিকে আজি আপোনালোকে চাওক কেনেকৈ মই চিকেন বনাওঁ। ইমান ভালকৈ বিশেষ নাজানো বনাব, কিন্তু তেওঁ ট্ৰাই কৰোঁ। গতিকে আপোনালোকে যদি ভাল পায় মোক কমেণ্টত জনাব। গতিকে চাওঁ আহক কেনেকৈ বনাওঁ চিকেন। পিঁয়াজ জলকীয়া ল'লোঁ, পিঁয়াজ 4টা, আলু 4টা, নহৰু ল'লোঁ, তাৰপিছত এইখিনিৰ লগতে চিকেনখিনি। গতিকে মই এতিয়া আপোনালোকক দেখাই যাম। প্ৰথমতে মই এইখিনি কাটি পেলাই ৰেডি কৰি লওঁ, তাৰপিছত মই আপোনালোকক দেখাই গৈ আছোঁ। এয়া আলু মিহি মিহিকৈ কাটি ল'লোঁ, এইখিনি পিঁয়াজখিনিও কাটি ল'লোঁ। এয়া নহৰু আৰু জিৰা পেষ্ট আৰু এইখিনি চিকেনখিনি। এতিয়া আমি কেৰাহীটো পাতি ল'লোঁ গেছত। এয়া কেৰাহী দিলোঁ। এতিয়া ইয়াত আমি তেল দিম। এতিয়া আমি ইয়াতে পাঁচফোৰণ কেইটামান দি দিলোঁ। পাঁচফোৰণখিনি অকণমান গৰম হোৱাৰ পাছত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এয়া কাটি থোৱা পিঁয়াজখিনি আমি দি দিলোঁ। পিঁয়াজখিনি অকণমান হোৱাৰ লগতে আমি নহৰু আদা পেষ্টখিনি দি দিম। এতিয়া লৰাই থাকিম যেতিয়ালৈকে পিঁয়াজখিনি অকণমান ৰঙচুৱা নহয়। গতিকে আমি নিমখ আৰু হালধি সানি মাংসখিনি থৈ দিলোঁ। গতিকে পিঁয়াজ হোৱাৰ পিছত এতিয়া এইখিনি মাংসখিনি আমি দি দিম। কেৰাহীত আমি মাংসখিনি দি যাম। এইখিনি এতিয়া লৰাই ঢাকনি মাৰি অলপ সময় থৈ দিম। গতিকে চিকেনখিনি ভাজা হৈ গৈছে। ইয়াত চিকেনখিনি প্ৰায় অলপ ভাজা হৈ গৈছে। গতিকে আমি এতিয়া ইয়াত কিছুমান মছলা এড কৰিব লাগিব। চ' ফাৰ্ষ্টতে মই জিৰা গুড়ি, এয়া জিৰা, গতিকে অলপ জিৰা পাউডাৰ দিম। তাৰপিছত আমি এড কৰিম এয়া চিলি পাউডাৰ, গতিকে অলপ চিলি পাউডাৰ এড কৰিম। এইটো মিট মছলা, চ' মিট মছলাও দিম অকণমান। এতিয়া আমি মাংসখিনি অলপ সময় লৰাই থাকিম। তাৰপিছত আমি আৰু এটা দিম মছলা, যোনটো ইলাচি দালচেনি বুলি কয়, সেইটো আমি অলপ লাহে লাহে দিম। এইখিনি মাংসখিনি লৰাই আমি আলুখিনি দি দিম। এতিয়া আলুখিনি দি অলপ ফ্ৰাই হোৱাৰ পাছতে আমি দালচেনিটো দি জোখমতে পানী দি অলপ সিজাই থাকিম। চ' এয়া মাংসখিনি ফ্ৰাই কৰি আছোঁ। যেতিয়া অলপমান সিজিব তেতিয়া আমি অকণমান পানী দিম জোখমতে। চ' এয়া ফ্ৰাই কৰি আছোঁ মাংসখিনি। আলুখিনি দি দিয়া হৈ গ'ল। এয়া আমাৰ মাংসখিনি ফ্ৰাই হৈ গৈছে। এতিয়া হিচাপমতে অকণমান পানী দিব লাগিব আমি, যিহেতু মাংসখিনি সিজিব লাগিব। চ' পানী দি মাংসখিনি আমি সিজি থাকিবলৈ দিম। হোৱাৰ পিছতহে আমি গেছটো অফ কৰিম। এয়া আমাৰ চিকেনখিনি অলমষ্ট হৈ গ'ল। গতিকে আমি এতিয়া গেছটো অফ কৰি দিব পাৰোঁ। চ' এয়া চিকেন হৈ গৈছে। গতিকে আমি এতিয়া গৰমে গৰমে পৰিধান কৰিব লাগিব। চ' মই গেছটো অফ কৰি দিছোঁ। এয়া আমাৰ চিকেনখিনি হৈ গৈছে কমপ্লিট। এয়া আমাৰ চিকেন। গতিকে এতিয়া আমি গৰমে গৰমে পৰিধান কৰিব পাৰোঁ। গতিকে আপোনালোকেও এনেকৈ বনাবচোন কেতিয়াবা, চিম্পুলকৈ একদম। খাই কেনেকুৱা পায় মোক কমেণ্টত জনাব। আপোনালোকেও বনাই চাব কেতিয়াবা।
কেনেকুৱা লাগে খাই মোক কমেণ্টত জনাবা একদম চিম্পল বেছি মছলাও ইউজ কৰা নাই ইমান ভালকৈ বনাবও নাজানো কিন্তু ট্ৰাই কৰিছোঁ বনাবলৈ সো আপোনালোকে চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হাই এতিয়া আপোনালোকে দেখিলে মই কেনেকৈ চিকেন বনালোঁ গতিকে আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো যদি চাইছে তেন্তে যদি ভাল পাইছে তেন্তে মোক কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব যদি কোনোবাই কৰা নাই এতিয়া মই ভাবিছোঁ আজি মোৰ ভ্লগটো ইমানতে শেষ কৰোঁ কাৰণ এতিয়া যিহেতু এতিয়া টাইম 12:24 হ'ল গতিকে ভাত খাব হ'ল গতিকে ভাবিছোঁ ভাত খাওঁগৈ আৰু আজি ভ্লগটো ইমানতে শেষ কৰি